নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ মই 6টা অসমীয়া কুইজ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো দিছে যে অসমৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে দিছপুৰ। 2 নম্বৰটোত দিছে ভাৰতৰ জাতীয় খেল কি? উত্তৰটো হৈছে হকী। 3 নম্বৰটোত দিছে অসমৰ জাতীয় উৎসৱ কি? এইটোতো সকলোৱে জানা, ইয়াৰ উত্তৰটো হ'ব বিহু। 4 নম্বৰটোত দিয়া আছে অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ডক্টৰ ৰণোজ পেগু। 5 নম্বৰটোত দিয়া আছে অসমৰ জাতীয় সংগীত কি? এইটোও আমি সকলোৱে জানো, ঔ মোৰ আপোনাৰ দেশ। 6 নম্বৰটোত দিয়া আছে অসমৰ জাতীয় ফুল কি? ইয়াৰ উত্তৰটো হৈছে কপৌ ফুল। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।